হাই আজি এতিয়া আমি নামঘৰলৈ যাবলৈ ওলাইছোঁ। এই মই চাদৰ মেখেলা পিন্ধিছোঁ, মায়ে চাদৰ মেখেলা পিন্ধিছে। এতিয়া আমি যাওঁ, আপোনালোকে চাই থাকিব। এয়া আহি আমি নামঘৰ পালোহি। নামঘৰত আজি নাম প্ৰসংগ সোনকালে আৰম্ভ কৰিলে। পিছবেলালে আকৌ দিহানামৰ প্ৰতিযোগিতা আছে যে এয়া প্ৰসাদ বিতৰণো হৈ গ'ল। প্ৰসাদ খাইছে। তাৰ পাছতে আকৌ আমাৰ গাঁৱৰ মহিলাসকলৰ দ্বাৰা দিহানামৰ উদ্বোধন কৰিব। উদ্বোধনৰ পিছতে প্ৰতিযোগী দলো বহুতখিনি গোট খাইছে। সেয়া আকৌ প্ৰতিযোগিতাও আছে, গতিকে সোনকালে নাম প্ৰসংগ সামৰি প্ৰসাদ বিতৰণ কাৰ্যসূচী আৰম্ভ হৈ গ'ল। ইফালে চাওকচোন, একদম শাৰী শাৰী ভকত আইসকল সকলো। ভাল লাগে ন নামঘৰৰ এনেকুৱা অনুষ্ঠান। আমাৰ গাঁৱৰ আইসকলেও এফালে দিহানাম চলি আছে আৰু এফালে ৰাজহুৱাভাৱে সকলোৰে বাবে নিৰামিষকৈ এসাঁজ ভোজৰো আয়োজন কৰা হৈছিলে। সেয়া আমাৰ ৰাইজে এনেদৰে ভোজৰ খোৱাসকলে খাইছে, দিয়াসকলে দিছে, সকলো মুঠতে ব্যস্ত। তাৰ মাজতে আকৌ হৰি মন্দিৰত প্ৰতিযোগীসকলে বিভিন্ন ধৰণে তেওঁলোকৰ প্ৰদৰ্শন কৰিছে দিহানামবোৰ। তাৰে কিছু অংশ Yeah.
পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'ল। এইটো মাজুলী ৰাওনাগাৰৰে দল আছিলে। দলটিক বহুত শুভেচ্ছা। তেওঁলোকৰ প্ৰথম আছিলে এই যাত্ৰা। প্ৰথমতে তেওঁলোকে প্ৰথম স্থান পাবলৈ সক্ষম হ'ল। তাৰপিছত মহাপুৰুষৰ অমৰ সৃষ্টি ভাওনা ভাগি এয়া গায়ন বায়ন আৰু সূত্ৰধাৰৰ নৃত্যৰে আমাৰ ভাওনা ভাগি আৰম্ভ হৈছে। গধূলিলৈ যি ভাওনা ভাগি আছিলে সেয়া কিছু কিছু অংশ আপোনালোকলৈ আগবঢ়াইছোঁ। সৰু সৰু ল'ৰা ছোৱালীৰ দ্বাৰা পৰিৱেশন কৰা আছিলে। প্ৰায়খিনি মানে ক্লাছ 9